ये जो देश है तेरा स्वदेश है तेरा तुझे है पुकारा ये वो बंधन है जो कभी टूट नहीं सकता ভগৱানৰ নামত শপত লৈ ये जो देश প্ৰতিজ্ঞা কৰোঁ যে ভাৰতৰ সংবিধান আৰু আইনসংগতভাৱে तुझे है पुकारा প্ৰতিষ্ঠিত প্ৰজাতন্ত্ৰৰ প্ৰতি মই ये वो बंधन है जो বিশ্বস্ত আৰু অনুগত থাকিম। মোৰ কৰ্তব্য নিষ্ঠাৰে আৰু নিৰপেক্ষভাৱে পালন কৰিম আৰু মোৰ ওপৰলৈ মোক দিয়া সকলো আইনসংগত আদেশ বিনা দ্বিধাই পালন কৰিম। অসম আৰক্ষী বাহিনীৰ নাম উজ্জ্বল আৰু উচ্চ স্তৰত ৰাখিবলৈ সদায় যত্নৱান হ'ম। পৰম আছে মোক সহায় কৰক। कोई ये कहेगा ये जो देश है तेरा स्वदेश है तेरा तुझे है पुकारा ये वो बंधन है जो कभी टूट नहीं सकता तुझसे जिंदगी है ये कह रहे কথাবাৰ্তা সকলোতে থাকিব লাগিব শৃংখলাবদ্ধতা क्या कभी নিয়মানুৱৰ্তিতা বজাই ৰাখি আৰক্ষীৰ বুনিয়াদী প্ৰশিক্ষণৰ জৰিয়তে সাধাৰণ এজন লোক পৰিৱৰ্তন হয় একজন পূৰ্ণাংগ আৰক্ষীলৈ শাৰীৰিক মানসিক তথা বৌদ্ধিক সকলো দিশতেই জ্ঞান লাভ কৰি হৈ পৰে খাতি পোচাকৰ অধিকাৰী এজন আৰক্ষী য'ত লাভ কৰে দেশ সেৱা জনহিত জনসেৱাৰ বুনিয়াদী প্ৰশিক্ষণৰ প্ৰথম কথাই হৈছে শৃংখলাবদ্ধতা। এই শৃংখলাবদ্ধতা আৰু নিয়মানুৱৰ্তিতা অধিক ৰাখি প্ৰেছ কামাণ্ডাৰ নৱনিযুক্ত আৰক্ষী পাৰ্থপ্ৰতিম শইকীয়া প্ৰেছ ক্লাৰ্কী মুছালিম আহমেদৰ নেতৃত্ব আৰক্ষী দল নৱনিযুক্ত আৰক্ষী দল অভিবাদন কৰিছে। নিৰৱজ্যোতি দলৰ নেতৃত্বত প্ৰথমটো গুৰুত্ব অভিবাদন মঞ্চ দিছে। এয়া অভিবাদন জনাইছে সন্মানীয় অতিথি অধিনায়ক মহোদয়। এয়া দ্বিতীয় গুৰুমৰ নেতৃত্ব বহন কৰি প্ৰসন্ন ভূঞাই সন্মানীয় অধিনায়ক মহোদয় অভিবাদন মঞ্চ দিছে। এয়া দেৱাশীষ বৰাৰ নেতৃত্ব অভিবাদন মঞ্চ দিছে। আগুৱাই আহি সন্মানীয় অতিথি তথা অধিনায়ক মহোদয়ক এয়া অভিবাদন জনাইছে। বুনিয়াদী প্ৰশিক্ষণ গ্ৰহণ কৰি আজিৰ এই দীক্ষান্ত সমাৰোহৰ জৰিয়তে সুন্দৰভাৱে কুচকাৱাজ প্ৰদৰ্শন কৰিছে নৱনিযুক্ত আৰক্ষী